हेलो एवरीवन गुड मॉर्निंग रातिपुৱা লৈছো মই ব্ৰেকফাষ্ট বনাবলে মানে অলপমান পিঠাগুৰি লৈছো তাতে পিয়াজ কাটি লৈছো একডাল মান আৰু মই মানে বনাব লৈছো ডোসাৰ নিচিনা মানে অলপ পাতলকে মানে মই ডাঙৰ ৰুটি টাইপৰ বনাব লৈছো আৰু এইফালে বহাই দিলো এখন তাৱা আৰু অলপমান ঘিউ দি দিছো আৰু এই ঘিউখিনি ভালকে গৰম কৰি লওঁ মই আৰু ইয়াতে পিঠাগুৰি আৰু পিয়াজ আৰু অলপমান নিমখ দিলো হেখিনি মিক্স কৰাখিনি এতিয়া দিলো ডাঙৰকে এখন ৰুটি বনাইলাম ৰুটি মানে ডোসা টাইপৰ হ'ব আৰু এনো পিঠাগুৰি মানে হেনেকে টাইপৰ ৰুটি টাইপৰ বনালে অলপমান কাৰা টাইপৰ পাপৰ নিচিনা লাগে খাই ভাল লাগে আৰু এটো মোৰ ফাৰ্স্ট ৰুটি ৰেডি হৈ গল ৰুটিয়ে কৈছো আৰু মানে ৰুটি টাইপৰে হ'ল আৰু এটো হৈ গল দেখিব পাইছে অলপ মানে ভাল লাগিছে চাই আৰু মাজৰ জালি নিচিনা এইখনি খাই এনো ভাল লাগে আৰু মোৰ সেকেন্ড ৰুটিখন দি দিলো আৰু এতিয়া মানে ব্ৰেকফাষ্ট কৰিবলৈ মই আৰু দেৱৰাজে আছো দেৱৰাজৰ পাপা ভাত খালে আৰু মাটো নাই ফুৰিবলৈ গ'ল সেইকাৰণে আমাৰ দুজনৰ কাৰণে মই বনাই আছো আৰু আমি দুজনে খাম আৰু সেইকাৰণে দুটাই বনাইছো ফাৰ্স্ট টাইম ট্ৰাই কৰিলো হেল্ল এভৰিৱান গুড মৰ্নিং ৰৈনটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আমি এতিয়া খেলি আছো মই আৰু দেৱৰাজ ইয়াত বহি হাই নাই হাই কৈ দে তাই দিছে হাই 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 তোমাৰ গাড়ীখন দেখাই দিয়াচোন তোমাৰ গাড়ী দেখাই দিয়া এইটো কাৰ তোমাৰ গাড়ী লাইন লগাইছা ইয়াত গাড়ী লাইন ইমান ধুনীয়াকৈ লাইন লগাই গাড়ীবোৰ চাবলৈ মানে ভাল লাগি যায় মোৰ আৰু আমি দুজনে মই আৰু দেৱৰাজ ব্ৰেকফাষ্ট কৰিলো ইয়াতে আৰু ৰুটিয়ে হ'ল নে ডোসাই হ'ল নে কি হ'ল আৰু কিবা এটা কিন্তু খাবলৈ ইমানো বেয়া লগা নাই কাৰণ নিজে বনাইছো তো দেৱৰাজে খালে মানে এইকাৰণে গম পাইছো যে ভাল হৈছিলে চাগে তাৰমানে অলপ কাৰা টাইপৰ পাপৰ টাইপৰ হ'ল তো খাই ভাল পালেহি আৰু মানে বেলেগ কিবা একো দিয়া নাখালে অলপমান পিয়াজে দিছিলো আৰু কিন্তু ডোসাটো আৰু হোৱা নাই সেইটোৱে কিবা এটা হৈছে আৰু ফাৰ্স্ট টাইম ট্ৰাই কৰিছো তো সেইকাৰণে কিবা এটা হ'ল আৰু বেলেগ কিবা এটা হৈ গ'ল পুৰা খেলি লওঁ মই অলপ কাপোৰ চাপোৰ ধুব আছে এইখিনি কাম কৰি লওঁ তাৰপিছত ইয়াক গা ধুৱাই দিব লাগিব তাৰপিছত ইয়াক খুৱাই দিম তাৰপিছত মই ভাত বনাম আৰু একেটাই ৰুটিন ডেইলি মানে চলিয়ে থাকে আৰু এইফালে এতিয়া আহিলো দুপৰীয়া ভাত বনাবলৈ ভাত দালি আৰু মূলা শাক অলপমান বনাইছো আৰু এইখিনি হৈ গ'ল আৰু এতিয়া বনাব লৈছো আলু আৰু নিউট্ৰেলা চব্জি এখন আৰু আলুখিনি মই বইল কৰি ললো আৰু এই বইল আলুখিনি এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম আৰু এইখন কেৰাহীত মানে একদম ফটককৈ গৰম হৈ যায় আৰু বনাবলৈ অলপো হুক নালাগে বেলেগ কেৰাহীত যেনেকৈ বনাই মানে ভাল লাগে আৰু এইখন একদম লাগি ধৰে আৰু এইখনতে আৰু বনাইছো আৰু উপায় নাই আৰু এইখিনি আলুখিনি মোৰ ফ্ৰাই হৈ গ'ল একদম দেখিব পাইছে একদম খাবলৈ খুব ভাল লাগে ন এনেকৈ আলু ফ্ৰাই কৰিলে এনেকৈ দেখিবলৈও ভাল লাগে ৰঙা টাইপৰ হৈ যায় যে একদম ফ্ৰাইটো দেখিবলৈ খাওঁ লাগে আৰু এতিয়া লৈছোঁ মই নিউট্ৰেলাবোৰ অলপমান ফ্ৰাই কৰি ল'ম আৰু একেখিনি মই ফ্ৰাই কৰি ল'লোঁ আৰু ইয়াতে অলপমান মছলা দি দিছোঁ আদা নহৰু পিঁয়াজ যিখিনি অলপমান পেষ্ট বনাই লৈছিলোঁ এইখিনি ভালকৈ ফ্ৰাই কৰি মই নিউট্ৰেলা আলু ইয়াতে ভালকৈ মিক্স কৰি ভাজি ল'ম আৰু অলপমান পানী দি দিম গ্ৰেভিকৈ বনাম অলপ মানে মোৰ ভাতিজীজনী আহিছে আমি ব্ৰেকফাষ্ট কৰাৰ পিছত মোৰ দাদাৰ ছোৱালীজনী আহিলে মানে তাৰ কাৰণে এতিয়া মানে নিউট্ৰেলা বনাইছো আৰু বেলেগ একো মানে বনাবলৈ হেৰি নাই ঘৰত কোনো নাইও আৰু সেইকাৰণে মানে এতিয়া নিউট্ৰেলা বনাই দিলোঁ আৰু কণী অমলেট কৰি দিলোঁ আৰু দেৱৰাজে আমাৰ মানে কণী দিলোঁ কণী গোটেইখিনি মুখত সোমাই দিলে কোনোবাই খাই ল'ব নিচিনা লগতে বহিছে মোৰ ভাতিজীজনী আৰু আমাৰ দেৱৰাজে কণী খাই আছে আৰু সি মানে অহাৰ পিছত আমাৰ দেৱৰাজে মানে তাৰ পিছাই নেৰে য'ত যায় তাৰ পিছে গৈ থাকে একদম মানে কোনো নাই ন ঘৰত সেইকাৰণে তাক মানে খুব ভাল পাইছে সি আহিছে যে আৰু এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ আৰু দেৱৰাজকো খুৱাই লওঁ আৰু এইফালে এতিয়া বনাব লৈছোঁ এটা কেক মানে মই দেৱৰাজক ভাত চাত খুৱাই তাক খুৱাই আৰু এতিয়া গধূলি বাকী যিখিনি কাম আছে সেইখিনি কৰি মই এতিয়া কেক বনাবলৈ লৈছোঁ মানে সাধাৰণভাৱে মই ভালকৈ নাজানো বনাবলৈ সেইকাৰণে সকলো বস্তু মই চামুচেৰে জুখি মানে কিমান হিচাপত দিব লাগে চব মানে ইউটিউবৰ পৰাই দেখা মানে ভিডিঅ' তেনেকৈ আৰু মানে চব মেজাৰমেণ্টত মানে মই চব বস্তুবোৰ দিওঁ কাৰণ মই সঠিক বস্তুবোৰ নাজানো সেইকাৰণে চব বস্তুবোৰ মানে চেনি পাউডাৰ আৰু গাখীৰ তেনেকৈ হিচাপতে দিওঁ মানে চবখিনি মানে ভালকৈ মিক্স কৰি ল'ম আৰু ইয়াতে অলপমান ড্ৰাই ফ্ৰুট অলপমান দি দিম মানে মোৰ ভাতিজীজনী আহি মানে কেক খাই খুব ভাল পায় তো মই এইকাৰণে তাৰ কাৰণে বনাই আছোঁ আৰু
কেনেকুৱা হয় নাজানো, মই এনেকৈ বনাই পোৱা নাই মানে ভালদৰে, আৰু এইটো মানে ক'ব পাৰোঁ যে ফাৰ্ষ্ট টাইমে বনাই আছোঁ, আৰু সেইটোও মানে ইউটিউবৰ ভিডিঅ' চাই, সেইকাৰণে পাৰফেক্টভাৱেতো বনাব নাজানো, তথাপিও ট্ৰাই কৰিছোঁ, আৰু যদি কিবা ভুলো দেখে মানে কৈ দিব। আৰু ইয়াতে মোৰ কোনো বাটাৰ পেপাৰ নাই, ইয়াতে কাগজ অলপমান কাটি লৈছোঁ, কাগজ এটুকুৰা কাটি লৈছোঁ, তাতে তেল যেনেকৈ মানে দেখিছোঁ ভিডিঅ'ত তেনেকৈয়ে মই বনাই আছোঁ, একদম মানে অলপো ভুল কৰা নাই, কাৰণ মই নাজানো যে সেইকাৰণে। আৰু ইয়াতে চব মিক্স ইয়াতে দি দিলোঁ। আৰু কিবা এটা বস্তু যেতিয়া নিজে বনাব পাৰি তেতিয়া শিকিব পাৰি, যদিও বেয়া হয় তথাপিও মানে শিকাটো হয়, আৰু বস্তুটো জানিবও পাৰি, সেইকাৰণে ট্ৰাই কৰিব লাগে, যি ধৰণৰে হওক মানে সকলো বস্তু ট্ৰাই কৰিব লাগে, ট্ৰাই কৰিলেহে শিকিব পাৰোঁ। আৰু ভিডিঅ'ত দেখাৰ দৰে কিন্তু ইমান মানে ফটাফট হোৱা নাই, আৰু মই মানে ইমানে কুচিলোঁ মাজত মানে ট্ৰেক কৰিবলৈ যে হৈছে নাই, আৰু ফুটাই হৈ গ'ল তাত। আৰু কেকটো কেনেকুৱা হয় দেখিবলৈতো ভালেই হৈছে, আৰু খাই ক'ব লাগিব আৰু কেনেকুৱা হ'ল। মানে সকলো বস্তুটো মই ভালেই দিলোঁ, এতিয়া খাবলৈ টেষ্টি হ'ব চাগে কৈছোঁ, খাইতো পোৱা নাই, এতিয়া খালেহে গম পাম। তো মই সেইকাৰণে একদম হালকা কোমল, যি মানে ভাঙি যায় তো বেয়া লাগিব ন, সেইকাৰণে। আৰু ইয়াত মানে অলপ কনটেক্স মিলত অলপ পাউডাৰ মিল্ক মিলাই মই এটা মানে ক্ৰীমৰ টাইপৰ মানে শ্বেপ দিব বিচাৰিছোঁ, ক্ৰীম বনাব বিচাৰিছোঁ, সেইকাৰণে মানে অলপ DIY কৰি আছোঁ। আৰু অলপমান চকলেট দি, এইটো দেৱৰাজৰ চকলেট হয়, তাতে দি দিলোঁ, সজাই দিলোঁ ধুনীয়াকৈ। আৰু আজিৰ ভিডিঅ' ইমানে ভাল লাগিলে, লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ধন্যবাদ।